हेलो एवरीवन स्वागतम जनाइছো মোৰ আন এটি নতুন ভিডিঅ'লৈ আৰু বৰ্তমান মই আছো গুৱাহাটীত মানে আজি গুৱাহাটীত এটা বিশেষ কামত আহিছো আৰু এইটো আমাৰ ৰুম চাব পাৰে এইফালে মানে আমাৰ লগৰ চলি কেইজন মানে গুৱাহাটী আহিলে ইয়াতে থাকো আৰু আজি এটা মই বিখ্যাত কাম কৰিম বুলি ভাবিছো মানে সব এইফালে এটা আপোনালোকে দেখিছে চাগে ভিডিঅ'ত এইফালে এটা টেটু এইফালে এটা টেটু আছে আৰু এটা টেটু মানে মই আজি আঁকিম বুলি ভাবিছো এটা ইউনিক ধৰণৰ টেটু আৰু সবে ধৰক হাতত আঁকে কবায়াকে মই আজি গলত পিছফালে আঁকিম তেনেকুৱা তো মোৰ লগৰে একজন আছে ভাস্কৰ বুলি সি তাৰমানে মোক পুৰা একদম মজাকে আৰু টেটুটো আঁকি দিব আৰু তো সিও আছে সি আহি আছে আহাৰ পিছত মই কেনেকুৱা কি ধৰণৰ টেটু আঁকিম কি আঁকিম গোটেইখিনি মই আপোনালোকক দেখাই আছো ৰ'ব আৰু তাৰে দেখুৱাৰ আগত মানে আপোনালোকক দেখাই দিওঁ এইটোৱে ৰুমটো মানে ইয়াত আমি থাকোঁ আৰু ৰন্দীপ আছে যেনে ধৰক সি মিউজিকৰ কাম কৰি থাকে আৰু এইফালে এটা টিভিও পেলাই থৈ দিছে মানে এইটো কিবা অলপমান বেয়া হৈছে নেকি কি হৈছে নাজানো এইফালে আছে আমাৰ ৰন্দীপ ভাই বঢ়িয়া মানে আহিলে আৰু ইয়াতে থাকোঁ আৰু গুৱাহাটীত তেনেকুৱা সেইফালে যদি কাহিলীপাৰা ছাইডত যাওঁ তেতিয়াহ'লে ডিম্পুৰ ৰুমত যদি এইফালে ধৰক ৰাজগড়ৰ ফালে আহোঁ তেতিয়াহ'লে ইয়াতে থাকোঁ তেনেকুৱা আৰু লগৰ লগত ৰুম থাকিলে আৰু কি আৰু পইচা পাতি দিবাও নালাগে আৰু এনে দিয়কচোন আৰু এইফালে আমাৰ ভাস্কৰ আছে ইয়ে মানে মেইন টেটু আৰ্টিষ্ট হয় তো ইয়ে মোৰ মানে টেটুটো আঁকিব আৰু ইয়াৰো চাৰিওফালে টেটু এইফালে চাব পাৰে এইবিলাক আছে এইবিলাক ভাই কোনে আঁকিছে এইবিলাক এইটো মই নিজে বনাইছোঁ আৰু এইটো মোৰ লগৰ এটা বনাইছে বাকী ভৰিটো এইটো নিজে বনাইছোঁ মই এইটো আছে আৰু আছে না কমে এইটো এটা নিজে বনাইছোঁ আৰু কমে ফিটনেছ চিটনেছ আছে নেকি আৰু নাই না বাপৰে বাপ ভাই গাটো একলা পিন্ধাই নালাগে চাৰিওফালে টেটু আঁকি ল'বি বেয়া পালি বাৰু যিকোনো হওক এতিয়া মোৰ টেটুটো আঁকি লওঁ ৰ'ব আৰু মই এইটো টেটু আঁকিম মানে বেক চাইডত মানে এইটো চাইডত আঁকিম টেটুটো তেতিয়াই ভাল লাগিব মানে ধৰক টি চাৰ্ট পিন্ধি থাকিলে অলপমান ওলাই থাকিব তেতিয়া মনটো ভাল লাগিব আৰু তেনেকুৱা অলপ লেবেল আৰু তো টেটুটো আঁকাৰ আগত এনেকৈ কিবা লাৰ্ণিং কৰি আছে সেনেকৈ বোলে টেটুটো কিবা চিধা হয় তো ভাই লাৰ্ণিং কৰি আছা নেকি মই এতিয়া এইটো স্কেনচিলটো বহাম ইয়াতে তোমাৰ আৰু এইটো ভাই কি মলমে এইটো তোমাৰ LOX লোকেল এনেস্থেচিয়া বুলি কয় এইটো কি হয় এইটো মানে ইয়াতে তোমাৰ দি দিলে স্কিনত দি দিলে তাৰপিছত এই স্কেনচিলটো দি দিলে মানে পুৰা বস্তুটো বহি যায় আৰু তেতিয়া তাৰ ওপৰে মই তেতিয়া লাইনিং বনাই যাব পাৰিম আচ্ছা কলটো নিলাবি ওপৰলৈকে তাৰপিছত একদম একদম কলটো অলপমান হাতেৰে আগত দি 1 ছেকেণ্ড তো ত্ৰিশূলডাল ফাৰ্ষ্ট এনেকৈ ক'ৰবাত কিবা আঠা দি পেলাই এনেকৈ ইয়াত বহাই ল'লে আৰু ইয়াতে মানে টেটুটো আঁকিব চাওক অলপ ভাল লগা হ'বয়ে তো ফাৰ্ষ্ট লাইনিংটো হৈ গ'ল আৰু এতিয়া মেইন মানে ফুটটো এতিয়া ফাটে না কি হয় গম নাপাওঁ আৰু মানে বিষাব অলপ আৰু কাৰণ এইফালে মই বনাইছোঁৱেই মই আগতেও মানে অলপমান গম পাইছোঁ আৰু এইখন লৈছোঁ মানে মই সুধা গৈ আছোঁ ৰ'ব লাজো লাগে নহয় মানে আপি চাপিও চাই আছে এনে এইটো কথা বাকী টেটুটো কেনেকৈ কি বনায় একদম লাষ্টত মই আপোনালোকক একদম ভাল ৰিভিউটো দি আছোঁ আৰু লগতে মোৰ কোনে টেটু বনাইছে আগতে কি কৰিছে সেইবিলাকো জনাম আৰু আপোনালোকে যদি টেটু ইয়াত তাত বনাব ইচ্ছা কৰে মই নাম্বাৰো দি দিম ইয়াত গোটেইখিনি মই কৰি আছোঁ ফাৰ্ষ্ট মোৰ টেটুটো বনাই লওঁ আৰু মই যদি অলপ ফাটে সেইখিনিও দেখাম বাৰু অলপ কান্দি ভিডিঅ' বনাম আৰু এইফালে পুৰা মেচিন ৰেডি কৰি ল'লে এইটো বস্তু কি ভাই কম্প্ৰেছাৰ নেকি এইটো পাৱাৰ চাপ্লাই আৰু এইবিলাক পুৰা ইঞ্চিক লৈ ল'লে এতিয়া মোৰ টেটু বনোৱা পুৰা ষ্টাৰ্ট হ'ব আৰু দে ভাই বনোৱা থাকোঁ নাহিছিলোঁ দে কিবা এটা কৰিবি দে ভয় লাগিছে নেকি তোমাৰ অলপ ভয় নাইয়ে অলপ ফাঁচি দিয়কচোন মানে ভয় লাগবই প্ৰথমতে এতিয়া চক সাগৰ সাঁতুৰিব গ'লে ভয়টো লাগবই সাঁতোৰাৰ পিছতহে গম পাম একচুৱেলি ভয় লাগে না নালাগে সেইটো কথা এতিয়া আৰম্ভ হৈ গ'ল মোৰ টেটু আঁকা মানে ভাই লাহে কৰ মা কসম মানে প্ৰথমবাৰ সানি দিয়াৰ লগে লগে অলপ এই যে মহে কামৰহিয়ে সেনেহেন এটা ফিল হয় কিন্তু লাহে লাহে আৰু কেনেহেন লাগে কৈ আছোঁ ৰ'বচোন মানে বেলেগ কথা নাই কিন্তু এই 1-2 ঘণ্টা কেনেকৈ বহি থাকিম সেইটোহে মোৰ বিৰাট ডাঙৰ কথা ল'ব মই মানে এক জেগাত বেছি সময় থাকিব নোৱাৰোঁ ধৈৰ্যটো বহুত কম প্ৰথমতে ইমান ফাটা নাই কিন্তু হ'লেও পিৰ এনে এটা কিবা ভাৱ আহি আছে কিন্তু কি হয় ক'বা নচোৱা লাষ্টত গেলি আপোনালোকে ভিডিঅ'টো চাই থাকক কান্দিলেও মই কান্দি হ'লেও মই আপোনালোকক দেখি আছোঁ গোটেইখিনি কি কবি 40 মিনিট মানৰ মূৰত এই লাইনিংখিনি হৈ গ'ল এইখিনিতে মানে অলপমান বিহৈছে মানে টেটুটো দেখাত নাওমান হ'ব পাৰে কিন্তু যিটো লেভেলত বিষয়ছে না মই আপোনালোকক মুখেদি ক'ব নোৱাৰিম এই তহঁতেতো টেটু আছা কেনে লাগছে মজা মানে কি বহুত দুখ পায় মানে এনেহেন আল্টিমেট লেভেলত দুখ পায় কান্দবা বাকী মই কান্দি আছোঁ চকুত পানী মুচি এইফালে ৰত্ন আছে দে ভাই ভাত চাত ৰান্ধছা নে ৰন্ধা নাই
দে ৰান্ধি থাক মোৰ হ'বলে 1 ঘণ্টামানৰ ভিতৰত হ'ব ভাস্কৰে আৰু কি কৰে নাজানো ইয়াৰ পুৰা আঁকি আছে কিন্তু যেখিনি বৰ্তমান আঁকছে লাইনিংটো পাৰফেক্ট আপোনালোকক দেখাই দিছোঁ আৰু বাকীখিনি লাহে লাহে প্ৰচেছ চলি আছে একদম লাষ্টত একদম ধৰক ভালকৈ হ'ব এতিয়া বৰ্তমান আঁকি আছে আঁকাৰ টাইমত ভালকৈ দেখাই আছোঁ আৰু আপোনালোকক চাই দেখক তো এটাই মেইন প্ৰচেছটো আৰম্ভ হৈছে ৰ'ব এখিনিতে ফাটি যায় বাপৰে বাপ মানে ঘেষ্টতে থাকে মানে ছালত ঘেষ্টতে থাকলি আৰু দিবি হ'ব আপোনালোকে চাওকচোন কিটো লেভেলত আঁকি আছে মানে মইহে গম পাইছোঁ দিয়ক মনে বহি আছোঁ সেইকাৰণে ভাই যিটো লেভেলত ফাটছে মই কি কওঁ মোৰ চোৱা নাই এনেই ৰাতিটো এতিয়া আৰু বাজিছে কেইটা যায় না আপোনালোকে প্ৰায় ৰাতি 1:30 বজাত মই এনেকৈ টেটু আঁকি আছোঁ এই ইহঁতে এই পেটলা কেইটাই পুৰা দুনিয়াৰ খালাক মোৰ এটাক লৈ নাই ভাত পানী আমি দুটা ভাই থৈ দিছোঁ কি আছে নো মাটন চিকেন বঢ়িয়া থৈ দিবি দেই মই ফাটি গৈছোঁ ভাই আৰু ৰাতি শুব পাৰিম না ভাই ভাস্কৰ একো প্ৰব্লেম নহয় বঢ়িয়া তো ফাইনেলি বহুত অপেক্ষাৰ অন্তত মোৰ টেটু পুৰা কমপ্লিট হৈ গ'ল তো এতিয়া মই আপোনালোকক দেখাই আছোঁ টেটুটো কিবা স্প্ৰেতে মাৰি পেলাই কিবা বগা কৰি থৈ দিছে মই দেখাই আছোঁ 20 মিনিটৰ পৰা তো এইফালে চাব পাৰে মোৰ টেটু আঁকা কমপ্লিট আৰু কিবা স্প্ৰে মাৰি পেলাই এয়া মুচি দিলে চাওক কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি পেলাই জনাব চাওক কেনেকুৱা লাগিছে মানে মোৰ পাৰ্চনেলি ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি প্লিজ জনাব Approximately 10 hours later. তো ৰাইজসকল গুড মৰ্ণিং মানে যোৱাকালি মই ভিডিঅ'টো এণ্ডে কৰিব নোৱাৰিলোঁ এনেকুৱা লেভেলত বিষয়ছি না মই কি ক'ম আপোনালোকক মানে ফুটে থাকে না প্ৰথমতে ধৰক বানলি একো প্ৰব্লেম নহয় কিন্তু এই যেতিয়া ফুটব মানে একদম ফাটি যায় তো এতিয়া মই আপোনালোকক একদম ফাইনেল আউটপুটটো দেখাই আছোঁ তো এইফালে চাব পাৰে এতিয়া ফাইনেল আউটপুট ৰাতিপুৱাও অলপমান বিষাইছিল কিন্তু এতিয়া অলপ বিষ কমিছে কিন্তু সঁচাকৈ মজা লাগিছে দেখিছেনে আপোনালোকে মোৰতো ভালো লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি পেলাই জনাব আৰু মোৰ লগৰে ল'ৰা ভাস্কৰে মোক টেটুটো আঁকি দিছে তাৰ নাম্বাৰটো মই ইয়াত দি দিছোঁ আপোনালোককো যদি টেটু বনাব লগা আছে তেতিয়াহ'লে আপোনালোকে ইয়াক কণ্টেক্ট কৰিব পাৰে একদম কম দামত একদম ভাল টেটু আপোনালোকক বনাই দিব আৰু এতিয়া মই বৰ্তমান এটা বিখ্যাত ঠাইত গৈ আছোঁ বিখ্যাত ঠাই মানে কিহৰ কাৰণে কৈছোঁ ধৰক সকলোৱে ধৰক জীৱ জন্তু ভাল পায় তো ময়ো ভাল পাওঁ মই কুকুৰ এইবিলাক ভাল পাওঁ তো মই এখন কুকুৰৰ দোকানত গৈ আছোঁ তাত গৈ মেলি পেলাই এটা কুকুৰ চাওঁ ৰ'ব মানে এই ঘৰতো মাহঁতে এটা কুকুৰ নিবৰ কাৰণে কৈ আছে যদি ভাল লাগে আজিয়ে লৈ যাম আৰু নহ'লে আজি অৰ্ডাৰ দি পেলাই 2 দিনমান পিছত লৈ যাম তো এতিয়া ইয়াৰ পৰা বেছি দূৰ নহয় বৰ্তমান মই ৰাজগড়ত আছোঁ ৰাজগড়ৰ পৰা অলপমান আগত গৈ পেলাই কুকুৰৰ দোকানখন আৰু এইফালে কুকুৰৰ মালিকে গাড়ী লৈ আহি গ'ল তো এতিয়া গাড়ীত বহিলোঁ ৰ'ব আৰু এইফালে জমিৰ আহি গ'ল ইহঁতৰে মানে কুকুৰৰ দোকানখন ভাই মোক এটা কুকুৰ লগা আছিল মই তোক আগতে কৈ থৈ দিছোঁ দেখুৱাই আছোঁ এতিয়া গাড়ীখন থৈ লওঁ তাৰপিছত দেখুৱাই আছোঁ গাড়ীখন থৈ লচোন এতিয়াও কিবা কুকুৰ আছে নেকি এতিয়া আছে বা ঘৰতো কিবা থৈ দিছা ঘৰত পাগ এটা আছে জাৰ্মান চাফাৰ পেৰেণ্টছ দুটা আছে প্লাছ লেব্ৰাডৰ আছে 7টা মেল মই আপোনালোকক দেখাই আছোঁ মোৰ যদি ভাল লাগে ইয়াৰ পৰাই উঠাই ল'ম আৰু দোকানত কিবা আছে না দোকানতো আছে লেব্ৰাডৰ আছে বৰ্তমান ষ্টকত বাকী আহি আছে আৰু লাহে তো মই ফাৰ্ষ্ট ঘৰত থকা কুকুৰকেইটা চাই লওঁ ৰ'ব ইয়াতে মানে ঘৰতো বহুতকেইটা ষ্টকত ৰাখি থৈ দিছে ক'ত ৰাখছে ভাই এইকেইটা কি কুকুৰ এইকেইটা লেব্ৰাডৰ পিয়ৰ ব্ৰিড আমাৰ নিজৰ কেনেলৰ হয় আমাৰ সৰহ বৰপেটাত আছে কেনেলখন এইকেইটা লেব্ৰাডৰ পোৱালি হয় বহুত পুৰা হেভি বন এইটো ভাই চাই লওক একদম পুৰা হেভি বন পোৱালি মানে এইকেইটা ভেকচিন কৰা হোৱা নাই সেইকাৰণে দোকানত নিয়া হোৱা নাই কিন্তু কালিৰ পৰা দোকানত লৈ যাম এইকেইটা প্ৰাইচ কেনেকুৱা ষ্টাৰ্টিং 15,000 পৰা আপ টু 25 লৈকে আছে মানে কোৱালিটি লেভেল সব কোৱালিটি ওপৰত আৰু মানুহৰ কমেও দিয়া কমেই প্ৰাইচ ডিছকাউণ্ট আপোনাৰ যদি ভিডিঅ' চাই পেলাই আহে তেতিয়াহ'লে আৰু ভাল ডিছকাউণ্ট কৰি দিয়ে এইকেইটা কুকুৰ আছে আৰু মই আপোনালোকক দোকানত কুকুৰবিলাক দেখাই আছোঁ এইবিলাক ঘৰত ষ্টক আৰু দোকানত আছে দোকানখন কোনখিনিতো জোৰত তিনিআলি বৃন্দাবন গাৰ্ডেনৰ একদম ওচৰত আৰু এইফালে হাঁহো বুজিছা নেকি হাঁহ নহয় এইকেইটা খাবৰ কাৰণে আনি থৈ দিছোঁ ভাই খালি এটা পাগো লৈ আহিছে এইটো কুকুৰ ক'ৰ পৰা আহে এনে এইটো মই আনা পাঞ্জাৱৰ পৰা আজি 3 মাহ হ'ল 3 মাহৰ পিছত ইয়াৰ বয়স হ'ল 3 মাহ পাঞ্জাৱৰ পৰা ফিমেল এইটো মই চেল কৰিব আনিছিলোঁ কিন্তু মই চেল নকৰিলোঁ মই ৰাখি দিছোঁ ঘৰত এইটো মোৰ লগতে ৰাখি দিম তো দেখিছে কুকুৰৰ মৰম মানে বেচিবৰ কাৰণে আনি পেলাই নিজে ৰাখি থৈ দিছে এইটোৰ প্ৰাইচ কেনেকুৱা এইটো 26,000 আহিব ফিমেল হ'লে 22,000 মেল হ'লে 26 আহিব ভাই দামী কুকুৰ এইটো পাক বুলি কয় এইটো এইটো কামৰাব নেকি নাই একো নকৰে এইটো ভদাফোন কুকুৰ বুলি যে ভদাফোন এইটো পাক আচলতে বঢ়িয়া লাগছিল এই মোনো নাকামৰৈ দে তো এতিয়া গৈ আছোঁ ডাইৰেক্ট জোৰত মানে সেই কুকুৰৰ দোকানখনত তাত আৰু কি কুকুৰ আছে চাই লওঁ ৰ'ব তো আহি পালোঁ জোৰত আৰু এইফালে চাব পাৰে এইটো গীতানগৰ যোৱা ৰাস্তাৰ একদম ফ্ৰণ্টতে আছে এইখন দৰ্শনা কেনেল এইখনে হয় মেইন শ্বপখন তো এতিয়া ভিতৰত গৈ পেলাই আপোনালোকক দেখাই আছোঁ তো ভিতৰত সোমাতে মানে ৰাস্তাতে এইফালে এটা এন্দুৰ না কি এইটো বিলাতী এন্দুৰ বুলি কয় গিনি পিগ এইটো প্ৰাইচ কেনেকুৱা এইটো 600 এটা পেয়াৰ ল'লে 1,000 টকা পেয়াৰ ল'লে 1,000 আৰু এইটো কি এইটো ভাটৌ চৰাই নহয় এইটো লাভবাৰ হয় লাভবাৰ কি হয় এইটো লাভবাৰ কি কৰে লাভ পাইতে
চেম এনেকুৱাই চৰাইবিলাক মানুহে বহুত ভাল পায়, ৰাখি দিয়ে। আৰু এইটো কপ্তি এইটো কোকোটেল, কি কোকোটেল। কোকোটেল মই চৰেৰ নাম ইমান নাজানো ৰ'ব সেইকাৰণে মই সুধি আছোঁ এইটো প্ৰাইচ কেনে এইটো 5,500 পেয়াৰ উইথ কেছ। মই গোটেইখিনি দি আৰু আপোনাৰ ভিডিঅ' চাই আহিলে মই ডিছকাউণ্ট কৰাই দিম। একদম এতিয়া ভিতৰলৈকে যাওঁ ৰ'ব আৰু এইফালে এইকেইটা বিভিন্ন প্ৰজাতিৰ চৰাই আছে জমিৰ এইকেইটা কি এইটো বাজি বুলি কয় 600 পেয়াৰ ফিক্স প্ৰাইচ, কিন্তু ইয়াতে ডিছকাউণ্ট নহয়। তথাপিও তোমাৰ ভিডিঅ' যদি চাই কোনোবাই আহে তেতিয়াহ'লে অলপ ডিছকাউণ্ট কৰাই দিম। এইকেইটা ভাল লাগছে কিবা এটা ভাই তো এতিয়া দোকানখনৰ ভিতৰত যাওঁ ৰ'ব আৰু ভিতৰত গৈয়ে দেখিলোঁ এইফালে আছে এইকেইটা কি কুকুৰ নাজানো আৰু এইফালে পাকটো আছে আৰু এইফালে দুনিয়াৰ কুকুৰৰ খাদ্য আছে আপোনালোকক যি লাগে গোটেইখিনি এইখন দোকানত এভেইলেবল আছে আৰু এইফালে দৰ্শনা বা আছে দোকানৰ অনাৰ তো বা ইয়াত সকলো ধৰণৰ কুকুৰে পোৱা যায় ন চব ব্ৰিডে পোৱা যায়। আৰু এটা মই শুনি আছিলোঁ পিটবুল বুলি সেইটোতো ইয়াত এভেইলেবল নাই চাগে নাই, সেইটো এভেইলেবল নাই, কিন্তু একচুৱেলি সেইটো বহুত এগ্ৰেছিভ ব্ৰিড বুলি মানা যায়, কিন্তু চব মানে ডগিজৰ যেনেকৈ আপব্ৰিঙিঙৰ ওপৰত কথা আৰু চ' সেইটো আমি যেতিয়া মানুহে অৰ্ডাৰ দিয়ে আনি দিওঁ। মানে যিকোনো কুকুৰ আপোনালোকক যদি অৰ্ডাৰ দিয়ে আপোনালোকে আনি দিয়ে আৰু লগতে হোম ডেলিভাৰী কৰে নে নাই হোম ডেলিভাৰীও কৰোঁ আমি বস্তুও হোম ডেলিভাৰী। তো বঢ়িয়া তো এড্ৰেছ মই ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু লগতে বাইদেউৰ নাম্বাৰটো মই ইয়াৰ স্ক্ৰীণত দেখা পাইছে বাইদেউৰ নাম্বাৰটো স্ক্ৰীণতো মই লগাই দিছোঁ আপোনালোকক যদি পেট লগা আছে যিকোনো ধৰণৰ পেট আৰু তো বাইদেউক কণ্টেক্ট কৰিব পাৰে আপোনালোকে আৰু এড্ৰেছটো মই কৈয়ে দিছোঁ ভালকৈ আপোনালোকৰ যদি ইয়াৰ দোকানত আহিব ইচ্ছা আছে তেতিয়াহ'লে আহিব পাৰে আৰু মোৰ নাম ক'লে অলপমান ডিছকাউণ্টো কৰি দিব আৰু এনেকুৱা বা ইয়াত আৰু এইটো কেনেকুৱা অফিচ মানে পেটৰ দোকানত আৰু অফিচ এইটো ডক্টৰছ চেম্বাৰ হয়। মানে আপোনালোকে চাইও আমি গোটেইখিনি চিকিৎসাখিনিও আমি কৰি দিওঁ। আৰু এইফালে এইটো কি হয় এইটো গ্ৰুমিং, মানে কি অসমীয়া গা চা ধুওৱা কৰা, নখ কাটা, কুকুৰৰ গোটেইখিনি গ্ৰুমিং আমি কৰি দিওঁ। মানে যদি ধৰক আমাৰো এটা ধৰক পেট আছে হয়। সেই পেটটো যদি ইয়াত লৈ আহোঁ আপোনালোকে গোটেইখিনি বেমাৰ পাতি গোটেইখিনি কৰি দিওঁ। আৰু মই মানে ইয়াৰ পৰা এটা কুকুৰ লৈ যাম মানে কালচাৰেল স্পীচ বৰ্তমান এভেইলেবল নাই তো সিদিনাখন নিব অহাৰ দিনাখন মই আকৌ এটা ভিডিঅ' বনাম কিন্তু আজি বোলে এভেইলেবল নাই কিমান দিনৰ ভিতৰত পাম এনে এনেই 2 দিনৰ ভিতৰত পাই যাব। ঠিক আছে বঢ়িয়া তো আপোনালোককো যদি কুকুৰ লগা আছে তেতিয়াহ'লে বাহঁতক কণ্টেক্ট কৰিব দিয়ক বাই বাই